हाय फ्रेंड्स वेलकम टू माय चैनल फ्रेंड्स आज ভিডিঅ'টো আমি আলোচনা কৰিম টেট অৰ্থাৎ টিচাৰ এলিজিবিলিটি টেষ্টৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগিব তাৰ বিষয়ে সো फ्रेंड्स সময় নষ্ট নকৰাকৈ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ फ्रेंड्स ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছোঁ যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব फ्रेंड्स ভিডিঅ'টোৰ শেষত মই আপোনালোকক এটা টপিকো ক'ম থ্যাংক ইউ सो फ्रेंड्स प्रथमते आपलोगे टीचार एलिजिबिलिटी टेस्टर ऑनलाइन যাব তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব যদি ৰেজিষ্ট্ৰেচন নাই তে ইয়াত গোটেইখিনি প্ৰসেস দিয়া আছে ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগে আপোনালোকে এখিনি পঢ়ি ল'ব পাৰে বা নপঢ়াকে মোৰ এই ভিডিঅ'টো যদি চাইছে তেতিয়া আপোনালোকে এখিনি নপঢ়িলেও হ'ব ইয়াত গোটেইখিনি ডিটেইলসও দিয়া আছে আৰু মই এই ভিডিঅ'টো গোটেইখিনি ডিটেইলস দি দিম সো फ्रेंड्स ভিডিঅ'টো চাই থাকক স্টেপ বাই স্টেপ মই দেখুৱাই দিম ইয়াত দেখাই দিছো আপোনালোকে দেখিছে কিখিনি স্টেপ আছে গোটেইখিনি ইয়াত দিয়া আছে সো তলত আপোনালোকে ইয়াত চাব মই আপোনালোকক দেখাই দি আছো নেক্সট বুটাম আছে নেক্সট বুটামত ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব এটা নতুন ইন্টাৰফেস আহিব এটো এটা এপ্লিকেশন ফৰ্ম ইয়াত দেখিছে এলপি আৰু ইউপি দুটাৰ কাৰণে ডিফাৰেন্টলি আপুনি এপ্লাই কৰিব পাৰিব যদি একেলগে কৰে তেতিয়ালে একেলগে কৰিব আৰু ইয়াত ক্যান্ডিডেট নেম ক্যান্ডিডেটৰ ফাদাৰ্স নেম ক্যান্ডিডেটৰ মাদাৰ্স নেম আছে তাৰ তলত গাৰ্জিয়ান নেম তাৰ তলত আপুনি দেখিছে ডেট অফ বাৰ্থ এখিনি আপোনালোকৰ যিখিনি পাৰ্সোনাল ডিটেইলস হয় সেইখিনি দিব ইয়াত এড্ৰেছ দি আছে এড্ৰেছ 1 2 3 আছে আপোনালোকে এড্ৰেছখিনি দি দিব সিটি দি আছে দি দিব ঠিক তেনেদৰে আপোনালোকৰ পাৰ্সোনাল ডিটেইলসখিনি ইয়াত ফিল আপ কৰি ল'ব ইয়াৰ ওপৰত দেখিছে আপোনালোকে জোনটো দিব কোনটো জোনত আপোনালোকৰ পৰে সেইটো জোন আপোনালোকে দিব আৰু সেই জোনৰ হিচাপতে আপোনালোকে ডিস্ট্ৰিক্টটো দিব কোনটো ডিস্ট্ৰিক্টত এক্সাম দিব বিচাৰে সেই ডিস্ট্ৰিক্টটো চুজ কৰি ল'ব ইয়াত মই ইয়াত চাই লৈছো আপোনালোকে দেখি লওক ইয়াত গোটেইখিনি ডিস্ট্ৰিক্টৰ বিষয়ে ইয়াত দিয়া আছে ভালকৈ আপোনালোকে চাই ল'ব সো फ्रेंड्स ভিডিঅ'টো স্কিপ নকৰাই গোটেইখিনি চাব মই গোটেই ডিটেইলসখিনি ইয়াত দি দিম ইয়াত দেখিছে তাৰ পিছত আপুনি যদি ইউপিৰ কাৰণে কৰিছে পেপাৰ 2 যদি কৰিছে তেতিয়ালে আপুনি সাবজেক্ট সিলেকশন কৰিব লাগিব দুটা সাবজেক্ট আছে দুটাৰ ভিতৰত যিকোনো সিলেক্ট কৰিলে হ'ল সায়েন্স বা সায়েন্স ম্যাথছ বা আপোনাৰ সোশ্যাল স্টাডি তাৰ তলত আপোনাৰ যিখিনি আছে ল্যাঙ্গুৱেজ প্ৰিফাৰেন্সখিনি সিলেক্ট কৰি ল'ব আপোনালোকৰ মতে তাৰ পিছত ইয়াত দেখিছে আপোনালোকে আপোনাৰ কাষ্ট দিয়া আছে তাৰ পিছত ফিজিক্যাল হ্যান্ডিক্যাপ হয় নে নহয় তাৰ পিছত ৰিলিজন কি হয় সেইটো দিব তাৰ তলত দেখিছে আপোনালোকে এডুকেশন কোৱালিফিকেশনটো দিব লাগিব ইয়াত হাই সেকেন্ডাৰী দিব কি স্ট্ৰীমত আছে আৰ্টস সায়েন্স কি হয় যদি ৰেগুলাৰ হয় ৰেগুলাৰত ক্লিক কৰিব যদি আপোনালোকে ৰেগুলাৰ নহয় ওপেনত কৰিছে তেতিয়ালে ওডিএল লিখা আছে আপুনি দেখিছে এই ওডিএলত ক্লিক কৰিলে হ'ব সো फ्रेंड्स এই মিস্টেকটো নকৰিব যদি ৰেগুলাৰ হয় তেতিয়াহে ৰেগুলাৰত ক্লিক কৰিব যদি আপোনালোক ৰেগুলাৰ নহয় তেতিয়ালে ওডিএলত ক্লিক কৰিব সো फ्रेंड्स তেনেকৈ ইয়াত গ্ৰেজুৱেচনৰ দি আছে গ্ৰেজুৱেচনৰ আপোনালোকে তেনেকৈ ফিল আপ কৰি ল'ব তাৰ তলত দেখিছে আপোনালোকে পোষ্ট গ্ৰেজুৱেচনৰ দিছে যদি কৰা নাই তেতিয়ালে নানত দিব যদি কৰিছে তেতিয়ালে দিব তাৰ তলত দেখিছে এইটো আপোনাৰ ডিএলএডৰ হয় বা বিএডৰ হয় যিখিনি আপুনি যোনটো আপুনি কৰিছে মানে সেইটো হয় ফিল আপ কৰিব লাগিব ইয়াত দেখিছে আপুনি গোটেইখিনি ডিটেইলস দিব লাগিব কিমান মাৰ্ক পাইলে কিমানৰ ভিতৰত পালে আপোনাৰ ৰোল নম্বৰ ইয়াৰ পাসিং এডমিশনৰ ডেট আৰু ইনস্টিটিউশন কি হয় তাৰ তলত আপোনালোকে ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব ফটোৰ কাৰণে দেখিছে ইয়াত আপোনালোকে এটা ৰিজল্যুশন দিছে সেই ৰিজল্যুশনৰ ভিতৰৰ ফটোটো আপলোড কৰিব লাগিব যদি সেই ৰিজল্যুশন বনাব পৰা নাই তেতিয়ালে মোক কমেন্ট কৰি জনাব মই নেক্সট ভিডিঅ'ত আপোনালোকক কৈ দিম কেনেকৈ বনায় সেই তেনেকৈ ফটোৰো চাব ফটোৰো তেনেকৈ ৰিজল্যুশন দিয়া আছে সেই ৰিজল্যুশন হিচাপতে ফটো বনাব লাগে মই এইটো যদি আপোনালোকে নাজানে তেতিয়ালে দেখুৱাই দিম ইয়াত চাব সিগনেচাৰৰ তেনেকৈ আছে সেইটো তাৰপিছত চাব আপোনালোকে পাসপোৰ্ট দিব পাসপোৰ্ট দিয়াৰ পিছত ইয়াত এগ্ৰি ক্লিক কৰি নেক্সট বুটামত ক্লিক কৰিব সো বলক মই ভিডিঅ'টো পটাপট কৰি ফৰ্মটো ফিল আপ কৰি লম ফৰ্মটো চাওক फ्रेंड्स মই ফিল আপ কৰা হৈ গ'ল ইয়াত মই ফিল আপ কৰিছো কিন্তু মই এইখিনি অলপমান ব্লাৰ কৰি দিছো যেহেতু পাৰ্সোনাল ডিটেইলসখিনি আছে সো তাৰ তলত আপোনালোকে দেখিছে মই যেনে ধৰণে ফিল আপ কৰিছো তেনে ধৰণে আপোনালোকে ফিল আপ কৰি ল'ব পাৰিব আপোনালোকৰ নিজৰ যি ডিটেইলস আছে সেই ডিটেইলস অনুসৰি চাই যাব আপোনালোকে তলত মই তেনেকৈ ফিল আপ কৰা আছে গোটেইখিনি তলত এনেকৈ ফটো আৰু সিগনেচাৰ আহি যাব সেই ৰিজল্যুশনৰ যদি দিয়ে তেতিয়া আহিব বেলেগ ৰিজল্যুশনৰ দিলে আপুনি আপলোড কৰিব নোৱাৰিব তাৰপিছত সাবমিট বুটামত ক্লিক কৰিব ইয়াত এটা কনফাৰ্মেশন আহিছে অৰ্থাৎ আপুনি মানে এপ্লাই কৰাৰ পিছত ইয়াত কোনো চেঞ্জ কৰিব নহ'ব সেইটো বুলি ইয়াত লিখা আছে আপুনি ওকে ক্লিক কৰি দিব অলপ সময় ৱেট কৰিব ইয়াত সেভ বুলি আহিব চাব সেভ বুলি আহি গ'ল মোৰ ডিটেইলসখিনি সেভ হৈ গ'ল সো ইয়াত দেখিছে আপুনি আকৌ লগইন কৰিব পাৰিব নহলে আপোনালোকে দেখিছে পেমেন্টৰ অপশন আছে পেমেন্টৰ অপশনত ক্লিক কৰিলে পেমেন্টটো হৈ যাব সো फ्रेंड्स মই পেমেন্টৰ অপশনত ক্লিক কৰিলো লগইন কৰিব নালাগে মই ডাইৰেক্ট পেমেন্ট কৰি দিম ইয়াত দেখিছে আপোনালোকে এটিএম কাৰ্ড দিও আপোনালোকে এটিএমৰ পিন কোড দিও আপুনি ইয়াত পেমেন্ট কৰিব পাৰিব আপোনালোকে যদি এইখিনি বেংকৰ ভিতৰত কোনোবা এটা বেংকৰ এটিএম কাৰ্ড আছে তেতিয়াহলে এই সেই প্ৰসেসটো ইউজ কৰি আপুনি পেমেন্টটো কৰিব পাৰিব যদি আপোনাৰ নিজৰ ডেবিট কাৰ্ড দি দিব বিচাৰে তাৰ ডেবিট কাৰ্ড দি দিব মই ডেবিট কাৰ্ড দি দিম গোটেইখিনি ডিটেইলস ফিল আপ কৰিলো সো फ्रेंड्स সাবমিটত ক্লিক কৰিছো ইয়াত আপোনাৰ দেখুৱাই দিছে কিমান টকা কাটিব আৰু চাৰ্জেস যদি হয় চাৰ্জেস কিমান হ'ব সেইটো ইয়াত দেখুৱাই দিয়া আছে সেইটো আপোনালোকে চাই ল'ব
তাৰপিছত মই অলপ সময় অপেক্ষা কৰি ল'ম। মোৰ মোবাইলত OTP আহিব, আপোনালোকৰো তেনেকৈ মোবাইলত OTP আহিব যদি নিজৰ ডেবিট কাৰ্ড দিয়ে। ইয়াত মোৰ OTP আহিলে মই OTPটো ফিল আপ কৰি দিলোঁ। ফিল আপ কৰাৰ পিছত মেক পে'মেণ্টত ক্লিক কৰি দিম। আকৌ অট'মেটিকলি সেই ছাইডলৈ ৰিডাইৰেক্ট হৈ যাব। অলপ সময় অপেক্ষা কৰি লওঁ। ৰিডাইৰেক্ট হোৱালৈকে ইয়াত দেখিছে মোৰ এনেকুৱা আহি গৈছে, ইয়াত পে'মেণ্ট ছাকচেছফুল হৈ গ'ল। চ' ইয়াত মই দেখিছে ক্লিক হেয়াৰ ফৰ লগ ইন বুলি লিখা আছে, সেই অপশ্যনত ক্লিক কৰি ল'ব লাগিব। মই প্ৰথমতে এপ্লিকেশ্যন নম্বৰটো কপি কৰি লওঁ, তাৰপিছত ক্লিক হেয়াৰ ফৰ লগ ইনত ক্লিক কৰি দিছোঁ। অপেক্ষা কৰি লওঁ। চ' ফ্ৰেণ্ডছ এনেকুৱা আহি যাব দেখিছে। ইয়াত আপুনি সেই এপ্লিকেশ্যন নাম্বাৰটো পেষ্ট কৰি দিব আৰু লগতে আপোনাৰ যি পাছপোৰ্ট আছে পাছপোৰ্টটো ইয়াত দি দিব। সেই পাছপোৰ্টটো মই ইয়াত পেষ্ট লিখি দি আছোঁ। চ' ইয়াত হৈ গ'ল। এতিয়া মই লগ ইন বুটামত ক্লিক কৰিছোঁ। এনেকুৱা এটা ইণ্টাৰফেচ আহিছে ফ্ৰেণ্ডছ, দেখিছে আপোনালোকৰ এনেকুৱা আহিব। চ' ফ্ৰেণ্ডছ মই ভিডিঅ'টোৰ মাজতে আৰু এটা কথা আপোনালোকক কৈ দিম, টেটৰ এপ্লাই চলি আছে। লগতে টেটৰ কাৰণে এতিয়া অলৰেডি পষ্ট ওলাই গ'ল, ৰিক্ৰুইটমেণ্ট ওলাই গ'ল। সেই গুড নিউজটো মই প্ৰথমতে আপোনালোকক কৈছিলোঁ, সেইটো দিয়া হ'ব বুলি। চ' সেই গুড নিউজটো দি দিছোঁ আপোনালোকক। আপোনালোকে টেটটো পাছ কৰাৰ লগে লগে ডাইৰেক্ট এপ্লাইৰ কাৰণে ৰিক্ৰুইটমেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ ইয়াত মাই প্ৰফাইলত ক্লিক কৰি চাব পাৰিব আপোনাৰ প্ৰফাইলটো, আৰু প্ৰিণ্টত ক্লিক কৰিলে এপ্লিকেশ্যন প্ৰিণ্টত ক্লিক কৰিলে এনেকৈ এপ্লিকেশ্যনটো আহি যাব, য'ত আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব। চ' ফ্ৰেণ্ডছ টেটৰ যি এপ্লাই আছিলে তাৰ বিষয়ে যি ভিডিঅ' আছিলে সেইটো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফ্ৰেণ্ডছ।